ইয়াতে দিলোঁ আদা নহৰু আৰু জিৰা খাবলৈ বহুত ধুনীয়া হয় কঁঠাল আৰু কঁঠালৰ গুটি আৰু ইফালে আলু টমেটো চব্জি বনাই আছোঁ আৰু খাবলৈ বহুত ধুনীয়া হয় আৰু আলু আৰু কঁঠালৰ গুটিখিনি মই বইল কৰি লৈছোঁ চাওকচোন কিমান ধুনীয়া হৈছে কঁঠালৰ গুটি আৰু আলু চব্জি টমেটো দিছোঁ টমেটো দিলে খাবলৈ বেছি ধুনীয়া হয় আৰু বনাই চাব এনেকৈ চিম্পুল ৰেচিপি হয় তো